নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই এটা নতুন ৰেচিপি লৈ আহিছো। ৰেচিপিটো হৈছে মাটি দাইলৰ বৰা আৰু তাৰ লগত খাবলৈ এখন চাটনি। আহকচোন চাওঁ তাৰ কাৰণে আমাক কি প্ৰয়োজন হয়। প্ৰথমতে মই বাকলি নথকা মাটি দাইল এগিলাচ পানীত তিয়াই থৈছিলো প্ৰায় এঘণ্টা সময়ৰ কাৰণে। মাটি দাইলখিনি তিওৱা মোৰ প্ৰায় এঘণ্টামান হৈ গৈছে। দাইলখিনিও ধুনীয়াকৈ ফুলি আহিলে। এতিয়া এই মাটি দাইলখিনি মই চফা পানী লৈ আকৌ এবাৰ ধুই ল'লোঁ আৰু ধোৱাৰ পাছত মিক্সিত অলপ পানী দি দাইলখিনি মিহিকৈ পিচি লৈছোঁ। বৰাৰ লগত খাবলৈ আমাক চাটনি এখন লাগিব। সেই চাটনিখনৰ কাৰণে এই নাৰিকল কাটি সৰু সৰুকৈ পিচ কৰি লৈছোঁ আৰু মই ওপৰৰ কোলা বাকলিটো এৰুৱাই দিছোঁ। আপোনালোকে কাটো বুলিলে কাটিব পাৰে, নহ'লে নকটাকৈও দিব পাৰে। এইকেইটা আমাৰ বাদাম, এই বাদামকেইটা মই ভাজি লৈছোঁ, অলপ ইয়াৰ বাকলি এৰুৱাই লৈছোঁ। তাত লাগিব জলকীয়া কেইটামান, আদা কেইটুকুৰামান আৰু নহৰু 3 ফুটা দিছোঁ আৰু তাৰ লগত এই 3 খিলা নৰসিংহ পাত দিছোঁ। এই সকলোবিলাক মিক্সিত পিচি দিওঁ আৰু ইয়াতে নিজৰ সোৱাদ অনুসৰি নিমখ দিব, দি ভালকৈ মিক্সিত পেষ্ট বনাই ল'ব। তেতিয়াহে বৰাটো খাই ভাল লাগিব, নহয় জানো? আমাৰ তেল গৰম হ'ল। হাতখন মই পানীত তিয়াই লৈছোঁ যাতে পেষ্টখিনি দিওঁতে হাতত মোৰ লাগি নধৰে। মাটি দাইলৰ বৰা আৰু চাটনি ৰেডি হ'ল। আপোনালোকেও ঘৰত বনাই চাব আৰু মোক কমেণ্টত জনাবচোন। আজি মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।